So hi friends, আমি এতিয়া কাকক চাঙৰ জেগাত পাইছোহি। এয়া আপোনালোকে দেখিছে কাকক চাঙৰ মেইন চিনিয়ৰ এইটো চক। এইটো কেতিয়াবা দেখিছে, কেতিয়াবা লাইক কৰিছে, কিন্তু এয়া চক কাকৈ চাঙৰ মেইন জেগা। আৰু মোৰ লগতে আৰু মোৰ সুমন দাস আছে। এয়া সুমন দাস মোৰ লগতে আছে আৰু মই আছোঁ। মোৰ নাম পিংকু দাস। এয়া দেখিছে কাকৈ চাঙৰ কিমান বন্ধু বান্ধৱী, আৰু মই লগতে সুধিম বাৰু এনে কাকৈ চাঙৰ কেনেকুৱা চিনেও দেখা পালে আৰু কেনেকুৱা ভাল লাগিলে। এনে বাইদেউ দুষাৰ কথা সুধিম, বেয়া হ'ব নি? এনে কাকৈ চাঙত আপুনি প্ৰথম আহিছেনে নাই আগতো আহিছে? এনে কেনেকুৱা পাইছে বাৰু? হয় বাৰু। এনে আপুনি ইয়াত আহি ভাল পাইছে নে বেয়া পাইছে? ভাল পাইছে কাৰণে আহিছে, কিন্তু থেংক ইউ বাইদেউ, সোধাৰ কাৰণে বেয়া নাপাব। এই আমাৰ বাইদেউক সুধিলোঁ আৰু মই নেক্সট এগৰাকী সুধিম বাৰু। এনে আপোনালোকে এইজন আমাৰ গাঁও যাদৱপুৰ গাঁও এগৰ নাগৰিকী। এনে দাদা এইজনক সোধাৰ কাৰণে খং কৰিব পাৰে, কিন্তু বহুত মুহূৰ্তত আছে। কিন্তু এজনক নুসুধো নেকি? এইজন পৰি ভিডিঅ' মাৰিছে। এইজন এয়া কাকৈ চাঙৰ চিনিয়ৰ চক। এতিয়া দেখিছে ন দাদা, এয়া চক। আৰু লগতে আমি দুজনমানক সুধিম, কিন্তু ঠাণ্ডাও লাগিছে দাদা। এনে সোধাৰ কাৰণে বেয়া নহ'ব, ঠাণ্ডাত আপোনালোকক কষ্ট কৰিছোঁ। এনে আপোনাৰ ঘৰ কোন জেগা দাদা? এনে আপুনি প্ৰথম আহিছেনে না আৰু আহিছে? প্ৰথম আহিছে। কেনেকুৱা পাইছে? মজা আছে ন? থেংক ইউ দাদা। আমি প্ৰথমে আহিছোঁ, কিন্তু এইবাৰ লিখা জেগা মই যোৰহাট। আচ্ছা ঠিক আছে দাদা, পিছত কথা পাতিম। লগ পালে আমি এই দুজনৰ লগতো কথা পাতিম, ফটো মাৰিম বাৰু। হয়নে দাদা? আপোনাক মই দুষাৰ কথা সুধো, বেয়া হ'ব নি? আচ্ছা দাদা, আপুনি কোন জেগাৰ পৰা আহিছে? মই যোৰহাট তিতাবৰ পৰা আহিছে। হয় দাদা। এনে আপুনি প্ৰথম আহিছেনে না আৰু আহিছে? এনে আপুনি ইয়াত আপুনি পুঠি মাছ, বৰিয়লা মাছ ধৰি খাইছে নি? চব দেখিছে। এইজন আমাৰ লুংগি দে এইজন দেখিছে।